চাপৰৰ চান্দৰভিঙা পাগলা বাবা মন্দিৰৰ প্ৰাংগণত উপস্থিত বিটিআৰৰ জনপ্ৰিয় EM অৰূপ কুমাৰ দে উপস্থিত হৈ আধাৰশিলা স্থাপন কৰিলে গণেশ মন্দিৰৰ। গণেশ চতুৰ্থী দিনাই EM গৰাকীয়ে মাতৃৰ উপস্থিতিত গণেশ মন্দিৰৰ আধাৰশিলা স্থাপন কৰে চান্দৰভিঙা পাগলা বাবা মন্দিৰৰ প্ৰাংগণত। লগতে গণেশ মন্দিৰৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত মন্দিৰৰ প্ৰাংগণত পূৰ্ণাংগ ৰূপে এখন গোশালা স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে EM গৰাকীয়ে। উক্ত অনুষ্ঠানত বিটিআৰৰ EM গৰাকীৰ লগত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ দুগৰাকীকৈ EM ক্ৰমে কৰ্মেশ্বৰ ৰায় আৰু সুধীৰ চন্দ্ৰ ৰায়ৰ লগতে মন্দিৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। প্ৰতিশ্ৰুতি এতিয়াও পৰিপূৰ্ণ হোৱা নাই। মই কেইদিনমান আগতে আহিছিলোঁ আৰু আপোনালোকৰ উপস্থিতিতে মই কৈছিলোঁ যে আজিৰ এই পবিত্ৰ দিনাত যে গণেশ চতুৰ্থীৰ দিনা আজি গোটেই বিশ্বত বা ভাৰতবৰ্ষত মহাৰাষ্ট্ৰ কওক, পুনে কওক, দিল্লী কওক, ৱেষ্ট বেংগল, অসম কেৱল গণেশ পূজা আৰু লাষ্ট টাইম মই যেতিয়া ইয়াতে আহিছিলোঁ তেতিয়া মই অনুভৱ কৰিছিলোঁ যে পাগলা বাবা মন্দিৰ শিৱ বাবাৰ লগত গণেশ মূৰ্তি থাকিবই লাগে আৰু ঐতিহাসিক যিটো হোলী প্লেচ চান্দৰডিঙা ইয়াতে এখন গণেশ মন্দিৰ অতি জৰুৰী। সেইকাৰণে আমি ধাৰ্য কৰিছিলোঁ সকলোৱে মিলি মন্দিৰ পৰিচালনা কমিটি আৰু মই আৰু ভক্তবৃন্দ ৰাইজসকললৈ যে আজিৰ এই পবিত্ৰ দিনা পবিত্ৰ মুহূৰ্তত আমি আজি আধাৰশিলা আমি স্থাপন কৰিম, যাতে ইয়াতে আমি ভালকৈ ধুনীয়াকৈ আমাৰ মনসা মন্দিৰ, কালী মন্দিৰ, বাথৌ মন্দিৰ, পাগলাও মন্দিৰ এনেকুৱা এটা ৰূপ দিব পাৰোঁ গণেশ মন্দিৰৰ নিচিনা। তো সেই গণেশ মন্দিৰৰ আধাৰশিলা আজি সকলো ভক্তবৃন্দ ৰাইজৰ উপস্থিতিত, আক্ৰাসুৰ মানে নেতৃবৰ্গৰ উপস্থিতিত, আমাৰ মন্দিৰ পৰিচালনা কমিটিৰ জয়ন্তনাথ ডাঙৰীয়াৰ টীমৰ উপস্থিতিত, ইয়াতে সন্মানীয় মান্যগণ্য পিতৃতুল্য মাতৃতুল্য মহিলা পুৰুষ ব্যক্তিসকলৰ উপস্থিতিত, নাগৰা টীম আৰু সকলোৰ উপস্থিতিত আজিৰ যে ধুনীয়া কাৰ্যসূচী আমি সকলোৱে আজিৰ দিনত প্ৰাৰ্থনা কৰিছোঁ ভগৱান প্ৰভু কৃষ্ণৰ ওচৰত বা বাগলাওৰ ওচৰত যে আমি যাতে গণেশ মন্দিৰ খুব কম সময়ৰ ভিতৰত ইয়াতে সোনকালে নিৰ্মাণ কৰি পেলাই ৰাইজৰ বাবে মুকলি কৰি দিব পাৰোঁ। কাৰণ আমি দেখা পাওঁ যেতিয়া ইয়াতে অষ্টমীৰ স্নান হয় তেতিয়া লক্ষাধিক মানুহ ইয়াতে সমাগম হয় আৰু সকলো ইয়াতে গা ধুব আহে, পূজা অৰ্চনা কৰে। তো যেতিয়া আমি হিন্দু ধৰ্মত জানো, সনাতনী ধৰ্মত জানো যে যি পূজাই আমি কৰোঁ আগতে গণেশ পূজা কৰিব লাগে, গণেশৰ নামটো ল'ব লাগে। তো ইয়াতে যেতিয়া আহি আগতে গণেশ মন্দিৰ চাব, গণেশ মন্দিৰৰ নাম ল'ব, মই ভাবোঁ প্ৰত্যেক পূজা সিদ্ধিলাভ হ'ব। সেইকাৰণে এতিয়া প্ৰতিশ্ৰুতি এতিয়াও পৰিপূৰ্ণ হোৱা নাই। প্ৰতিশ্ৰুতি পৰিপূৰ্ণ তেতিয়াই হ'ব যেতিয়া আমাৰ এই গণেশ মন্দিৰ পূৰাপূৰি কমপ্লিট হৈ পেলাই ৰাইজৰ মাজত মুকলি কৰি দিব পাৰিম। আৰু এখন মই কমিটমেণ্ট প্ৰতিশ্ৰুতি যে এই মন্দিৰ নিৰ্মাণ হোৱাৰ পিছত আৰু এই আন্তঃগাঁথনি পাগলাও মন্দিৰ কওক বা এই ইনফ্ৰাষ্ট্ৰাকচাৰ কওক কমপ্লিট হোৱাৰ পিছত পূৰ্ণাংগ ৰূপে এখন গোশালা ইয়াতে স্থাপন হ'ব। আৰু আমি হিন্দু মানুহ, হিন্দু সনাতনী হিচাপে আমি জানো যে 33 কোটি দেৱতা গৌমাতাত সোমাই আছে। সেইকাৰণে গৌমাতা আমি সদায় পূজা অৰ্চনা কৰোঁ আৰু যিহেতু এইটো হিষ্টৰী আছে চান্দৰডিঙাত, সেইকাৰণে গৌমাতাৰো ইয়াতে মানে গৌশালা এখন নিৰ্মাণ কৰাৰো মই আজি প্ৰতিশ্ৰুতি দিলোঁ। চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট ANN নিউজ।